আজি মই আপোনালোকৰ আগত এটা কথা ক'বলৈ আহিছোঁ। কথাটো মই সপোনতো ভবা নাছিলোঁ ক'ম বুলি, কিন্তু এটা মনত খুব আছে, তাৰ কাৰণে ভিডিঅ'টো মই বনাবলগীয়া হ'ল। কথাটো হৈছে বেয়া দিন বা বেয়া সময়। এইটো সকলোৰে জীৱনত আহিব পাৰে, ধনীয়ে হওক বা দুখীয়াই হওক, কাকো সুধি নাহে। কিন্তু সেই বেয়া সময়খিনিত আপোনালোকে সেই মানুহজন বা মানুহগৰাকীক কেনেকুৱা ব্যৱহাৰ কৰিছে, ভাল নে বেয়া? যদি ভাল কৰিছে খুবেই ভাল কথা, আৰু যদি বেয়া কৰিছে খুব বেয়া কথা। কাৰণ সেই সময়খিনিত সেই মানুহজন বা মানুহগৰাকী মানসিকভাৱে একেবাৰে সুস্থ নাথাকে। তেওঁক সেইখিনি সময়ত ভাল মানুহৰ ভাল কথা খুবেই প্ৰয়োজন, আৰু আপোনালোকে যদি সেইখিনি কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁক বেয়াকৈও নক'ব, কাৰণ বেয়া সময় গুচি যাব। আপুনি কৰা সেই বেয়া ব্যৱহাৰ তেওঁ চিৰজীৱন মনত থাকি যাব। তেওঁ আজি বেয়া সময় গৈছে, কি ঠিক কাইলৈ আপোনাৰো আহিব পাৰে।